আপোনালোকক প্ৰথমতে মই অসম ব্লগ নিউজলৈ আদৰণি জনাইছোঁ। আমি প্ৰথমবাৰৰ বাবে সিদ্ধান্ত লৈছোঁ যে আমাৰ যিমানবিলাক পৰিয়ালত আগতে ৰেচন কাৰ্ড নাছিল, আমি সকলো পৰিয়ালকে ৰেচন কাৰ্ড দিম। ৰেচন কাৰ্ড পালে আমাৰ চাউল আমি 5 কেজিকৈ আমি পাম। কিন্তু তাৰ লগত এইবাৰ আমাৰ চৰকাৰে নিয়ম কৰিছে যে আপোনালোকে যদি আমাৰ হস্পিটালবিলাকত যায়, প্ৰাইভেটো আছে, গভৰ্ণমেণ্টতো আছে, আপোনালোকে বছৰি 5 লাখ টকালৈকে ফ্ৰী মেডিকেল ট্ৰিটমেণ্ট আপোনালোকে পাব পাৰিব। তাৰমানে আগতে ৰেচন কাৰ্ড থাকিলে অকল আমি চাউল পাইছিলোঁ, এতিয়া ৰেচন কাৰ্ড থাকিলে আমি আয়ুষ্মান ভাৰত বা আয়ুষ্মান অসমৰ এখন কাৰ্ড পাম। সেই কাৰ্ডখন লৈও আমি মেডিকেলত যাব পাৰোঁ বা ৰেচন কাৰ্ডখন লৈও আমি মেডিকেলত যাব পাৰোঁ। যিখনে আমাৰ হাতত থাকে আমি মাহত বছৰত 5 লাখ টকালৈকে আমি আমাৰ চিকিৎসা আমি কৰাব পাৰিম। আজি আমাৰ অসমত আমি অৰুণোদয়ৰ দৰে আঁচনি আৰম্ভ কৰিছিলোঁ। 19 লাখ মহিলাক আমি অৰুণোদয় দিওঁ। অহা 11 আৰু 12 তাৰিখে আমি আৰু 7 লাখ মহিলাক আমি অৰুণোদয় দিম আৰু তাৰ পিছত আমি আৰু 8 লাখ মহিলাক আমি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিম। তাৰমানে অসমত 62 লাখ পৰিয়াল আছে। সেই 62 লাখ পৰিয়ালৰ 35 লাখ পৰিয়ালে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। 830 টকা দি আৰম্ভ হোৱা এই আঁচনি 1250 টকালৈকে গ'লগৈ। কিছুদিনত ই 1400 টকালৈকেও আগবাঢ়ি যাব। আজি আমাৰ ইলেকশ্যনৰ সময়ত আমি কৈছিলোঁ যে মাইক্ৰ' ফাইনেন্সত যিবিলাকে লোন ল'লে তেওঁলোকক আমি ঋণৰ পৰা মুক্ত কৰিম। ইয়াৰ আগতে ঋণ ঘূৰাই দিয়া মহিলাসকলক আমি আৰ্থিক সাহায্য দিলোঁ। অহা 16 তাৰিখে 25,000 টকালৈকে যাৰ লোন আছে তেওঁলোকক আমি NOC দিম। তেওঁলোকে ভৱিষ্যতেও লোন ল'ব পাৰিব। তেওঁলোকৰ লোন ইতিমধ্যে আমি বেংকত ঘূৰাই দিলোঁ আৰু আমি এতিয়া 50,000 টকালৈকে যাৰ লোন আছিলে তাকো আমি ঘূৰাই দিয়াৰ বাবে কাগজৰ কাম আৰম্ভ কৰিছোঁ, যাতে আমাৰ মহিলাসকল সম্পূৰ্ণভাৱে লোন মুক্তও হ'ব পাৰে আৰু বেংকৰ পৰা যাতে তেওঁলোকে নতুনকৈ লোন ল'ব পাৰে। আজি আমি অসমৰ সেল্ফ হেল্প গ্ৰুপবিলাকত যিমান মহিলা আছে এই গোটেই মহিলাবিলাকে যাতে ঘৰত নিজৰ একোটা সৰু হ'লেও কিবা কাম আৰম্ভ কৰিব পাৰে, তাৰ বাবে সেল্ফ হেল্প গ্ৰুপৰ 40 লাখ মহিলাৰ 40 লাখ বেংক একাউণ্টত আমি 10,000 টকাকৈ দিয়াৰ বাবেও এটা আমি আঁচনি হাতত লৈছোঁ। আমি সেই ধৰণে অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ বাবেও আমি নিৰন্তৰ প্ৰচেষ্টা কৰিছোঁ। যোৱা চৰকাৰৰ 2 বছৰত আমি 90,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলোঁ। যোৱা কালি বাতৰি কাকতত অসম পুলিচৰ আৰু প্ৰায় 6,000 চাকৰিৰ এডভাৰটাইজ ওলাইছে। তাৰ লগে লগে এই মাহৰ ভিতৰতে আমাৰ চৰকাৰৰ উদ্যোগত আন বিভাগতো আৰু 15,000 চাকৰিৰ এডভাৰটাইজ ওলাব। আজি আমি সকলো দুখীয়া মানুহে প্ৰথমবাৰৰ বাবে অসমত মানুহে এতিয়া বুজি পাইছে যে চাকৰি ল'বৰ কাৰণে আমাক দালালৰ দৰকাৰ নাই, টকা পইচাৰ দৰকাৰ নাই, আমাক মাত্ৰ পঢ়িব লাগে বা দৌৰিব লাগে আৰু তেতিয়াই চৰকাৰী চাকৰি আমি পাব পাৰোঁ। আজি যিসকলে চৰকাৰী চাকৰি নকৰে, ব্যৱসায় বাণিজ্য কৰিব খোজে, তেনেকুৱা ল'ৰা ছোৱালীৰ কাৰণেও আজি আমি লোনৰ বাবে অনুদানৰ বাবে প্ৰায় 2,20,000 ল'ৰা ছোৱালীয়ে চৰকাৰৰ ওচৰত এই ঋণৰ কাৰণে আবেদন কৰিছে। গোটেই অসমত ৰাস্তা স্কুলবিলাক
আমি 8 কোটি টকা খৰচ কৰি পুৰণা হাইস্কুলবিলাকৰ জাগাত নতুন হাইস্কুলবিলাক বনোৱাৰ কাম আৰম্ভ কৰিছোঁ। পুৰণা অংগনবাদী কেন্দ্ৰবিলাক যি আগৰ চৰকাৰ দিনত পাৰৰ বাহৰ দৰে অংগনবাদী কেন্দ্ৰ বনাইছিলে, সেইবিলাক বদলাই এতিয়া আমি ধুনীয়াকৈ নতুন অংগনবাদী কেন্দ্ৰ বনোৱাৰ কাম আৰম্ভ কৰিছোঁ। আজি আমাৰ অসমত চাৰিওফালে এটা নতুন উন্নয়নৰ পৰিৱেশ আৰম্ভ হৈছে। যোৱা 13 তাৰিখে আমাৰ স্কুলত যোৱা 9-10 ল'ৰা ছোৱালীবিলাকক আমি একোখনকৈ বিনামূলীয়া চাইকেল দিম। আকৌ নৱেম্বৰ মাহত যিবিলাক ল'ৰা আৰু ছোৱালীয়ে, ল'ৰাই 75% আৰু ছোৱালীয়ে হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন পালে, তেওঁলোকক আমি স্কুটি দিম। অৰ্থাৎ প্ৰত্যেক মাহতেই আমি ৰাইজৰ কাৰণে কিবা নহয় কিবা এটা নতুন কাম আমি কৰি আছোঁ। মই আশা কৰোঁ আপোনালোকৰ আশীৰ্বাদত, কুৰ্ম মাধৱৰ আশীৰ্বাদত আমি এনেকৈ আমাৰ অসমখনক আগুৱাই লৈ গৈ থাকিব পাৰিম আৰু আমাৰ অসমখনক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি নিৰ্মাণ কৰিব পাৰিম। ধন্যবাদ জনাইছোঁ আপোনাক। ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ এটা লাইক দি চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি নাথাকিলে ছাবস্ক্ৰাইব কৰিব।